অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস 2026 সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাগানপাৰা ৰাজহুৱা খেলপথাৰত অহা 16 আৰু 17 জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। আৰু তাৰ প্ৰস্তুতি ইতিমধ্যে আপোনালোকে দেখিছে যে আমি এতিয়া এই বাগানপাৰা ৰাজহুৱা খেলপথাৰত ৰভা মঞ্চৰ কামসমূহ চলি আছে। বৰ্ণাঢ্য ৰূপত অনুষ্ঠানটি আয়োজন কৰা হ'ব, যিহেতু আপোনালোক সকলোৱে জানে, অসমবাসী ৰাইজে জানে যে বাক্সা জিলা বিভিন্ন জাতি জনগোষ্ঠীৰ এখন মিলনভূমিৰ ঠাই। আৰু বাগানপাৰাখনো আমাৰ আচলতে সমগ্ৰ অসমখনে বাগানপাৰাত আচলতে লুকাই আছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই ইয়াত বাস কৰে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেই এই বাগানপাৰা অঞ্চল প্ৰতিনিধিত্ব কৰে। আৰু শিল্পী দিৱসৰ যি প্ৰস্তুতি, কেন্দ্ৰীয় সমিতিৰ প্ৰথমটো অনুষ্ঠান বাক্সা জিলাত, আৰু বাক্সা জিলাত প্ৰথমটো অনুষ্ঠান হ'ব বুলি গম পাই সমগ্ৰ বাক্সা জিলাৰ ৰাইজৰ মাজতে এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ বাগানপাৰাৰ ৰাইজে অতি আন্তৰিকতাৰে এই অনুষ্ঠানটিক আঁকোৱালি লৈছে আৰু আদৰি নিছে। আৰু আমি ভাবোঁ যে 16 আৰু 17 তাৰিখৰ যি শিল্পী দিৱসৰ কাৰ্যসূচী, প্ৰতিটো কাৰ্যসূচীতে ৰাইজে বুৰি খাই পৰিব, ৰাইজে হিয়াৰ উমেৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব। সমগ্ৰ অসমৰ পৰাই ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আহি ইয়াত ভিৰ কৰিব। আৰু ৰাইজে অতি আন্তৰিকতাৰে লৈছে। ইয়াত 17 তাৰিখৰ যি মূল কাৰ্যসূচী, 16 তাৰিখে আমাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 17 তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰ সময়ত আমাৰ বাগানপাৰা অঞ্চলৰ লগতে সমগ্ৰ বাক্সা জিলাৰ প্ৰায় 30,000 মহিলাই একেলগে সমবেত সংগীত পৰিৱেশন কৰিব। তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াকে প্ৰমুখ্য কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজন হৰো, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন, তেখেতসকলকে সমন্বিতে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল চেত্ৰী, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া। আৰু ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে, য'ত তৰালী শৰ্মা, নিৰ্মালী দাস, ৰাকেশ ৰিয়ান, প্ৰাণদীপকে প্ৰমুখ্য কৰি, সুলেখা বসুমতাৰী ডাঙৰীয়ানী, তেখেতসকলকে প্ৰমুখ্য কৰি মুঠ 8 গৰাকী কণ্ঠশিল্পী ইয়াত গীত পৰিৱেশন কৰিব। স্থানীয় শিল্পীৰো অনুষ্ঠান থাকিব। গতিকে প্ৰতিটো অনুষ্ঠানতে ৰাইজে ঠাহ খাই পৰিছে। আত্মসহায়ক গোটসমূহে অতিথিক আদৰিবলৈ লাৰু পিঠা বনোৱাৰ ব্যৱস্থা কৰিছে। লগতে বাগানপাৰা অঞ্চলৰ ৰাইজে হিয়াৰ উমেৰে আচলতে আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক জনাই আমাৰ ভাল লাগিব যে 10 কেজি চাউল দিয়াৰ পৰা ঘৰৰ পৰা 50 টকা দিয়ালৈ তেনেধৰণেও ৰাইজে সহায় কৰিছে। গতিকে এয়া আমাৰ বাবে আন্তৰিকতা, ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ যি মৰম, আমি অতি আপ্লুত হৈছোঁ, উৎসাহিত হৈছোঁ। আৰু আমি ভাবোঁ যে বাক্সা জিলাত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমটো অনুষ্ঠান, বাক্সা জিলাবাসীৰ সন্মানৰ কথা, মান অভিমানৰ কথা। গতিকে ৰাইজে ওলাই আহিব আৰু ৰাইজে অতি স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব।